বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বৌদ্ধ পূৰ্ণিমাৰ উপৰিও তেওঁলোকৰ আৰু বহুতো ধৰ্মীয় উৎসৱ আছে আৰু সেই উৎসৱবিলাকৰ ভিতৰত তেওঁলোকৰ এটা বিশেষ উৎসৱ হৈছে পেগুডা দান উৎসৱ। আৰু এই পেগুডা দান উৎসৱতে এই যে সৰু সৰু বৌদ্ধ মূৰ্তিবিলাক দেখিছে, তেওঁলোকে এই মূৰ্তিবিলাক বৌদ্ধ বিহাৰত দান কৰে। সৰু বৰ বিভিন্ন আকাৰৰ বৌদ্ধ মূৰ্তিবিলাক দেখিলে মনটো খুব ভাল লাগে। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত অৱস্থিত, য'ত টাই খামতিসকলৰ বসতিস্থল বৰপথাৰ আৰু গোহাঁইবাৰীত অৱস্থিত বৌদ্ধ মন্দিৰ বা বৌদ্ধ বিহাৰটোলৈ। এয়া ভিনদেউ, মই, মা, বাইদেউ আৰু বাইদেউৰ ছোৱালী। আমি তিনিওটা আবেলি ওলাই আহিলোঁ আজি অকণমান বৌদ্ধ মন্দিৰটো পৰিদৰ্শন কৰোঁ বুলি। আৰু আহিয়ে সঁচাকৈ ভাল লাগিলে। আমি অহা সময়খিনি আবেলি সময় আছিল, তাতে গোটেই পৰিৱেশটো দেখিছে আপোনালোকে, সৰু বৰ বিভিন্ন ধৰণৰ গছ গছনি আছে আৰু সেই আবেলি ৰ'দৰ পোহৰ লগতে সোণোৱালী ৰঙৰ মন্দিৰটোৱে আৰু বেছি দৃষ্টি আকৰ্ষণ কৰিছে। ইয়ালৈ আহিলে প্ৰত্যেকৰে মনবোৰ বহুত ভাল লাগি যায়। এই ঠাইখিনিত হয়তো তেখেতসকলৰ ধৰ্মীয় যিবোৰ ৰীতি নীতি সেয়া পালন কৰে। আমাৰ নামঘৰ মুকলি এডোখৰ ঠাইৰ নিচিনাকৈ আছে এইখিনি। তাৰপাছত এইফালে এজোপা ডাঙৰ আহঁত গছ, আৰু আহঁত গছজোপাৰো ধুনীয়াকৈ সজাই ৰাখিছে। বহুত ডাঙৰ আহঁত গছজোপা, বহুতখিনি ঠাই আগুৰি আছে। ইমান পোন নাথাকে ন? এয়া এইফালেও তেওঁলোকে নিশ্চয় ধৰ্মীয় তেওঁলোকৰ কাম কাজবোৰ কৰে। এইফালে আকৌ নতুনকৈ নিৰ্মাণ কৰি আছে, হয়তো আৰু কিছুদিনৰ পাছত ইয়ালৈ আহি আৰু বেছি ভাল লাগিব। ডাঙৰকৈ এডোখৰ ঠাই এইফালে নিৰ্মাণ কৰি আছে আৰু সেয়া এজন বুদ্ধ মূৰ্তি এইফালেও ৰাখিছে। তলত পানী আৰু ওপৰত এই ধুনীয়াকৈ মূৰ্তিজন। এইখিনি একদম শান্ত পৰিৱেশটো। এতিয়া আমি ওপৰলৈ উঠি আহিছোঁ। চাওঁচোন ইয়াৰ ভিতৰত কি আছে। অৱশ্যে আমি যেতিয়া আহিছোঁ তেতিয়া ইয়াৰ মানে মন্দিৰৰ দুৱাৰ বন্ধ কৰিলে। জানিব পৰা মতে ইয়াৰ যিজন মুৰব্বী তেখেত বৰ্তমান নাই, গতিকে মন্দিৰভাগ বন্ধ হৈ আছে। মূল দুৱাৰখন ভিতৰত বিভিন্ন সৰু বৰ মূৰ্তিবোৰ আছে। ভিতৰত এয়া যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া এজন বগা বৌদ্ধ মূৰ্তি, দেখিয়ে মনটো ভাল লাগি গৈছে। আৰু মন্দিৰটো চাৰিওফালে যাব নোৱাৰাকৈ তেখেতসকলে অকণমান বেৰা দিও থৈছে। আৰু এই ভাগ নিশ্চয় মূল মন্দিৰ ভাগ। এতিয়া গ্ৰিলখন বন্ধ কৰি থোৱা আছে। আমি বাহিৰৰ পৰাই চালোঁ, যিমানকণ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া একদম পৰিষ্কাৰ শান্ত। সেইফালে এজন বগা ৰঙৰ বৌদ্ধ মূৰ্তি আৰু এয়া ডাঙৰ এজন সোণোৱালী ৰঙৰ বৌদ্ধ মূৰ্তি আৰু সৰু সৰু বহুত বৌদ্ধ মূৰ্তি আছে। এয়া হয়তো খোলা সময়ত আহিব পৰা হ'লে আৰু বেছি ভাল লাগিলেহেঁতেন। বহুত ভাল লগা সময় এইখিনি সঁচাকৈ। মা, ভাগিনজনী, ভিনদেউ, বাইদেউ আমি সকলোৱে মিলি এয়া বিভিন্ন ঠাইত ফটো তুলিলোঁ। আৰু এই যে দেখিছে এজোপা ডাঙৰ তেতেলী গছ, বহুত ডাঙৰ তেতেলী গছজোপা। আৰু তেতেলী গছজোপাৰ চাৰিওফালে এয়া ৱাল বান্ধি দিছে, তাতে মানুহে জিৰাব পাৰে। একদম লোমে লাগি আছে তেতেলীবোৰ। মুকলিমূৰীয়াকৈ সকলোৱে এইখিনি ঠাইলৈ আহি ভিডিঅ' বনাইছে, সৌন্দৰ্য উপভোগ কৰিছে, লগতে ৰীল বনাই আছে।
আৰু আপোনালোকক মই প্ৰথমতে দেখুৱাইছিলোঁ এইখিনি ঠাই, ইয়াতে সৰু ডাঙৰ বহুতো বৌদ্ধ মূৰ্তি আছে। কথিত আছে যে তেওঁলোকৰ যেতিয়া বৌদ্ধ পূৰ্ণিমা বা অন্য যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে, যেনেকৈ পেগুডা দান উৎসৱ, সেই পেগুডা দান উৎসৱত এই মূৰ্তিবিলাক তেওঁলোকে মনৰ আশা পূৰণৰ অৰ্থে ইয়াত উৎসৰ্গা কৰে আৰু সেইবোৰ ধুনীয়াকৈ সজাই থোৱা আছে, ভিতৰতো আছে আৰু বাহিৰতো এইখিনি ধুনীয়াকৈ সজাই ৰাখিছে। এতিয়া এয়া আপোনালোকক ইয়াৰ ধুনীয়া পৰিৱেশটো দেখুৱালোঁ। সঁচাকৈ আমি ইয়ালৈ আহি খুব ভাল লাগিলে। মঠ মন্দিৰ দেৱালয় যলৈকে নাযাওঁ, নামঘৰ, সকলোতে মনটো শান্ত লাগি যায় সোমালে আৰু তাৰ পৰিৱেশবোৰ সঁচাকৈয়ে শান্ত। গতিকে এই ঠাইবোৰলৈ সেইকাৰণে আহি ভাল লাগে আৰু আপোনালোকেও যদি সুবিধা পায় তেতিয়াহ'লে নাৰায়ণপুৰলৈ আহিলে, যিসকলে অহা নাই, এই বৌদ্ধ মন্দিৰটোলৈ আহিব পাৰে। সঁচাকৈ ভাল লগা বহুত, আৰু যেতিয়া সম্পূৰ্ণকৈ নিৰ্মাণ হ'ব তেতিয়া আৰু বেছি ভাল লাগিব। আৰু মই থকা সময়খিনি আপোনালোকক সেই চাৰিওফালৰ পৰিৱেশটো দেখুৱালোঁ। ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।